হব ও সত্যৰ আগমন হব আৰু এই সকলোবোৰ কথা জানি ও মহাভয় ও কলিৰাম কালে ও সত্যই আহি ও বলিৰ আগে থিয় হৈ ও মৰমে কয়া কলিৰয়া সেইকাৰণে আহিলো মায়া ভনী মোৰা মোৰে ভালে ও এবাৰ ভাগ্নি কালে আজি মই তোৰ আগত কৈ যাম আৰু তই শুনি যাবি ও তোৰে পাপৰ কৰ্মৰে ভলা ও তই হে
যায় বোলো হেৰি বেয়া নাপাই যদি আপুনি মোৰ ভাতকেইটা ৰান্ধি থব দক আৰু এটা কথা এইবাৰ মন্ত্ৰী মহোদয়ে মোৰ আগত কি কৈছে গম পাইছে নে নাই এইবাৰ বোলে মই পঞ্চায়ত ইলেকশ্যনত টিকট পাতো হাতাং সেইকাৰণে পলম হৈছে নহয় আহো দিয়ক হেৰি বেয়া নাপাই যদি বাহিৰত কাপোৰখিনি মেলি থোৱাইছে আপুনি ভিতৰত আনি থব দক আপুনি ইমান ভাল তেলিৰ মূৰত তেল ঢালা কটুকা দেহি কুমলি হিলাছে
ओ भनी ओ कली
সিংহাসনত বহিছিলে আৰু এই খবৰ পাই তই আনন্দত মতলীয়া হৈ পৰিছিলি কাৰণ পৰীক্ষিত ৰজাই তোক কৰা অপমানৰ জুই কুৰাই তোক বাৰে বাৰে জ্বলাই মাৰিছিল আৰু তেতিয়াই তই কি কৰিছিলি জানা ভনী শেষত
ষ্টাৰ্টিং কৰিম নতুনকৈ আকৌ এই হৰিৰ পৰা ষ্টাৰ্ট কৰিলোঁ আৰু একে এইখিনি নহ'ব কিমান টাইম আছে কেখেৰে
নমস্কাৰ মোৰ নাম শ্ৰী সুৰভি ৰাজবংশী গাঁও খলনা মিলিজুলি ছোৱালী নাগাৰা নাদম ডাকঘৰ ক্ষেত্ৰী থানা ক্ষেত্ৰী জিলা কামৰূপ অসম এই সত্যৰ আগমন নামটো আমি পৰিবেশন কৰিলো হয়তো কিবা ইয়াতে ভুল হ'ব পাৰে অসমবাসী ৰাইজে যেন ভুলখিনি নিজে স্বীকাৰ কৰি লয় ধন্যবাদ